এনেকৈয়ে আৰম্ভ হয় কিছুমান সম্পৰ্ক, যাক আমি বিচাৰিও এক সম্পৰ্কৰ নাম দিব নোৱাৰোঁ। হয়তো এনেকুৱা এটা পৰিস্থিতিৰ মাজেৰে আৰম্ভ হৈছিল জন আৰু ৰিম্পীৰ ভালপোৱা না প্ৰকাশ কৰিব পাৰি, না ভালপোৱাক কাঢ়িব পাৰি। ভালপোৱা হৈছে এক অনুভৱ, যি হৃদয়ৰ মাজত সৃষ্টি হয়। এই ব্যস্ততাময় জীৱনৰ মাজৰ পৰা অকণমান সময় উলিয়াই বলকচোন আমি যাত্ৰা কৰোঁ আজিৰ কাহিনী ৰৈ গ'ল 220লৈ। কিয় এনেকৈ তেটো ফালি আছ? এয়া হৈছে ৰিম্পী, সকলো সময়তে খঙত থকা ছোৱালীজনী। খংটো তাইৰ নাকৰ আগত থাকে যদিও তাৰ ব্যৱহাৰে সকলোৰে মন মুগ্ধ কৰে। হেল্ল' জান, কি কৰিছা? এয়া সুমন, যি নেকি ছোৱালীৰ নাম শুনিলেই পাগল। সি নিজতকৈও বেছি ভাল পায় তাৰ সেই 220খনক, যিখন অতি খোজতে ৰৈ গ'লেও এৰিব পৰা নাই। এইটো সুমন নহয়নে? এয়া হৈছে জহন, সুমনৰ লগত একেলগে খেলি ধূলি ডাঙৰ হোৱা তাৰ বিশ্বাসী আৰু প্ৰিয় বন্ধুজন। সকলোৰে লগত চিনাকি হ'লোৱে যেতিয়া, বলকচোন আমি কাহিনীৰ মাজলৈ আগবাঢ়োঁ। হেল্ল' জান, কি কৰিছা? জান, মই অলপ কাম কৰি আছো ৰ'বা। জান, তুমি কাম কৰিছা? বহুত কষ্ট হৈছে নহয়। পিছে তুমি কি কৰি আছা? মই মানে অফিচলৈ যাব ওলাইছোঁ, দেৰি হ'ল ৰ'বা। লগৰ ল'ৰা এটা মানে গাড়ীখন লৈ গ'ল, তাকে ৰৈ আছোঁ। লগৰ ল'ৰা, এতিয়া নিদিয়াকৈ থাকিব নোৱাৰোঁ। এইটো সুমন নহয়নে? জান, মই এতিয়া যাওঁ হা, সি পালেহি। যোৱা তেন্তে, বাই। আৰে জন, তই ইমান দিনৰ মূৰত আহিছ? কিয়, অহাই বেয়া পাইছ নেকি? তই যে নহয়, খবৰ এটা কৰিব পাৰ। নহয়, তহঁতক ছাৰপ্ৰাইজ কৰিম বুলি ভাবিছিলোঁ, কিন্তু তোকচোন ইয়াতে পালোঁ। হ'ব তোৰ কথা, আগতে তোৰ খবৰ ক। মোৰ ভালেই, তোৰ ক। মোৰ খবৰ দেখিছই নহয়, আছোঁ আৰু যেনে তেনে। আৰু তই কি এখন সলাব পৰা হোৱাই নাই নেকি? আৰে এইখনক মই কেনেকৈ আৰু, এইখনতো মোৰ জান হয়। এটা সময়ত এইখনৰ লগত কিমান যে। হ'ব, এতিয়া আৰু এইবোৰ শুনিব মন নাই। আৰু তই কি এইখনৰ নামো সলাই দিলি নেকি? এইখনৰ নাম হ'লতো কি ডাঙৰ কথা, মোৰ চৰকাৰে টকাই সলাই দিলে। সেইটো অৱশ্যে হয়। পিছে তই মই গৈ থাকোঁ। ইমান দিনৰ মূৰত আহিছ, এইখিনি একেলগে যাওঁ। তোৰ এইখনতকৈ মই খোজকাঢ়ি আগত পাম। আৰে তই এবাৰ চলাই চাচোন। ময়ো বহুদিন চলোৱা নাই, চাওঁচোন। তই চাগে কলেজত কিমান ছোৱালীৰ লগত লিলিমা কৰি থাক। মই কি কলেজত ছোৱালীৰ লগত লিলিমা কৰিবলৈ যাওঁ নেকি? উঠ। হ'ব, দেখিলে লিখিম, ব'ল। আৰু তই বাজে ধান্দা অলপ এৰিবি, বুজিছ? নহ'লে ক'ৰবাত পিটন খাবি। থৈ কেলা, তই আকৌ আৰম্ভ হৈ গ'লি ন? চলা। খুৰী, খুৰী, আপোনালোকৰ কুকুৰটো আহিছে। ইমান দিনৰ মূৰত আহিছোঁ, অকণ সন্মান কৰিবিচোন। মই এতিয়া গৈ থাকোঁ, আবেলি এপাক তই ওলাই আহিবি। আজি নাযাওঁ, কাইলৈ পুৱাই যাম যা। হ'ব যা। দাদা, পালিহি। বেগটো ল।
আৰু মা ক'ত? মা ভিতৰতে আছে, যা তই মোক হাতকেইটা ধুই ল। মা, অ' মা। দাদা এইখন ল। তই কিন্তু চহৰলৈ গৈ বেলেগ হৈ গলি দেই। কিনো বেলেগ হ'লো? ৰচোন, তোৰ হাতত এইটো কি আঁকিছ? এইটো তাতো বুলি কয়। এইবিলাক বাদ দে, ব'ল এতিয়া। ইমান লেতেৰা কৰি থৈ দিছে, মই নাথাকিলে ইহঁতে চাইকেলখনো চাফা কৰি নথয়। অ' মা, মই অকণমান ওলাই যাওঁ দেই। ঐ, নেদেখ নেকি? চকু নাই? অলপ চাই চিতি আহিব নোৱাৰা? অ' হেল্ল', ভুলটো মোৰ নহয়, তোৰহে। মই তোৰ আগত আহিছোঁ নে তই মোৰ আগত আহিছ? এতিয়া ভুলটো আকৌ মোকে দিছ। এইবিলাকৰ লগত যে কোনে লাগি থাকে নহয়। ঐ, তোক বিকিয়ে ফটোখিনি দিলেনে? নাই অ' এতিয়ালৈকে দিয়া নাই, চাচোন। বা ইমান দিন হ'ল সি ফটোকেইখনকে দিব পৰা নাইনে? ঐ, বহিছ? অঁ বহিছোঁ ৰ। তই কেতিয়া আহিলি? কালি আহিলোঁ। বহি। দেচোন তহঁতৰ খবৰ খাতি ক। খবৰ আৰু কি ক'ম, আছোঁ দে ভালে। তোৰ ক। মোৰ যাত্ৰাই বেয়া অ'। আহোঁতে ছোৱালীজনী চৰ খালোঁ। কি কবে? কোন ছোৱালী? চিনি নাপাওঁ, ক'ৰ বা ছোৱালী? দে পিছে কলেজত ছোৱালী তোৱালী পতাইছ নাই? ধেৎ, এইবিলাক নাই দেই। ঐ ৰিম্পী, ক'ত যাৱ? এই দোকানৰ পৰা আহোঁ ৰ। অঁ দে যা। ঐ, ছোৱালীজনী ক'ৰ অ'? গাঁৱৰতো নহয়। আমাৰ গাঁৱৰ মোহন ছাৰ যে, ছাৰৰ ভাগিনীয়ে। হয় নেকি? মোক চৰ দিয়া ছোৱালীজনী এইজনীয়ে, বুজিছ? হা কি? একচুৱেলি ভুলটো তাইৰ গাত আছিলে, মোক মিছামিছি চৰ দিলে। অঁ হয় নেকি?
ঐ ঐ চাচোন চা কোননো এজনী কোন মানে গাৰ্লফ্ৰেণ্ড আকৌ তও যে নহয় ফোনত এজনী মেছেজত এজনী নহয় অ' কালি ৰাতি মানে এজনীৰ লগত মেছেজ কৰিলোঁ মেছেজ কৰোঁতে কৰোঁতে পতিয়ে গ'ল আৰু নাজানো দেই তই ক'ত কি কৰি থাক ক'ৰবাত মানে খালেই হ'ল আৰু মেনেজ হৈ যায় আৰু তই কি জানিবি এইবিলাকৰ কি মজা সুমন দা বহিছে অঁ বহিছোঁ ৰ ঐ ৰিম্পী তোক লগ পালোঁ ভালেই হ'ল এইটো খুৰাক দি দিবি ঐ সেই ল'ৰাজন কোননো অঁ জন তইতো চাগে তাক চিনি নাপাৱ ন ৰ চিনাকি কৰাই দিছোঁ ঐ জন এইফালে আছোন এইজনীচোন সেই ছোৱালীজনী এই চবতে কিয় ওলাই বে এইটোচোন মই কালি চৰ্দিয়া ল'ৰাটো ই ইয়াত যে বা ব'লা ৰবাচোন মাইনা ঐ কি হ'ল তোৰে ই জন আমাৰ গাঁৱৰে হোষ্টেলত থাকে পৰহি আহিল আৰু এই ৰিম্পী আমাৰ মোহন খুৰাৰ ভাগিনীক বা ব'লা নহ'লে মই অকলে গুচি যাম তই আজি ৰ আমি আহিছোঁ